গাইছ আজি আপোনালোকৰ মাজলৈ মই এটা অন্যতম ভিডিঅ' লৈ আহিছোঁ যোনটো ভিডিঅ'ত আমাৰ গৰু আছে গৰু নাই মানে গাইছ আজি আমি গৈ আছোঁ আপোনালোকে নীলোৎপলৰ নাম শুনিছে নীলোৎপল দা আমাৰ অসমীয়া চিৰিয়েল কৰে আপোনালোক চ' নীলোৎপল দাটো আজি আছে বিয়া মানে বিয়া গৈছে কিন্তু আজি আছে ৰিচিপশ্যন চ' আমি এতিয়া তাতে গৈ আছোঁ আপোনালোকৰ মাজতো আপোনালোকক মই দেখাম কি নীলোৎপল দাৰ বিয়া কেনেকুৱা তাতে এতিয়া কেনেকুৱা হৈ আছে আপোনালোকক মই দেখাম ত' ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ Would you even be with me if it's so out of your way? Would you spend your time with me, building a life every day? I could be everything you wanted, I don't mind, no. Is it worth it? I want you to tell me every time. The water's cold, I wish I know. জেনেৰেটৰ ইফালে একদম পুৰা মানে মানুহ ভৰ্তি ইফালে মানে মেইন ৰুম এইটো মানে মেইন ঘৰটো অলপ বেক কেমেৰা কৰি চ' গাইছ ৰাতিৰ কাৰণে ভিডিঅ'টো ইমান এটা ভাল হোৱা নাই একদম VIP হিচাপে আমাক লৈ আহিছে গাইছ মানে ইহঁতৰ ৰুমৰ ভিতৰলৈ আমাক মাতি আনিছে আপোনালোকে ভাবি চাওক কেনে আপোনালোকক আজি ঘৰৰ ভিতৰৰ দেখা পাব তো গাইছ VIP হিচাপে আমাক মাতি আনিছে একমাত্ৰ এইখিনি জেগাতে বহি নীলোৎপল দাই ভাত বা চাহ খাইছে ৰুমত সোমাম বুলি ভাবিছিলোঁ কিন্তু ৰুমত মানে মানুহ আছে সেইকাৰণে মানে সোমাব নহ'ল আৰু যিহেতু আমাৰ চাহ খাব মাতিছিলে সেইকাৰণে আমি ডাইনিং টেবুলতে মানে আমি এটা হৈ গ'লোঁ আমি আহি গ'লোঁ আগত বিকাশ চেত্ৰীয়ে এইখন গাড়ী তেওঁৰে গৈ আছোঁ তাৰপিছত যাই আছোঁ ৰ'ব হয় ইফালে কিজানি নিম বুলি ভাবিছিল কিন্তু বিকাশ চেত্ৰী